সোনজলি মোবাইল চোৱাত ব্যস্ত। এতিয়া কিতাপ পঢ়িব লাগে। যোৱা কিতাপ পঢ়াগে যোৱা। হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এতিয়া যাওঁ পাকঘৰলৈ আৰু মোৰ লগত আছে আজি পননোৱা শাক আৰু গাজকাপ মাছ। মই কেনেদৰে বনাওঁ আপোনালোকে চাই যাব আৰু শেষত কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা হ'ল ভিডিঅ'টো চাই ভাল পালে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া হ'ল পননোৱা শাক আৰু শাকখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। মোৰ শাকখিনি কটা হৈ গ'ল। এয়া হ'ল মাছটো মই এতিয়া বাছি ল'ম। মাছখিনি বচা হৈ গৈছে। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি হালধি, নিমখ সানি ভালদৰে মিহলাই ল'ম। মোৰ নিমখ হালধি মিহলোৱা হৈ গ'ল আৰু এতিয়া মই কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হ'লত মই তেল দি দিছোঁ। তেল পকিলত মই মাছখিনি দি দিলোঁ। মাছখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া মাছখিনি কাঢ়ি ল'ম। মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু থকা তেলখিনিত মই পিঁয়াজ দি দিছোঁ। আৰু মাছ ফ্ৰাই কৰি থাকি যোৱা তেলকণত যদি দাইলকণ বনোৱা হয় তেতিয়া বেছি ভাল হয়, বহুত সোৱাদ হয় খাবলৈ। মই সেইকাৰণে থাকি যোৱা তেলখিনিতে ভাজিকণ বনাই দাইলকণ বনাই দিম। আৰু তেল পকিলত মই শাকখিনি দি দিছোঁ কেৰাহীত। শাকখিনি দিয়ে ধুনীয়াকৈ ভাজি ল'ম। শাকখিনি ভাজি লোৱাৰ পাছত মাছকণ দিলে বেছি ভাল হয়, সোৱাদ হয় খাবলৈ। আপোনালোকে বাৰু কেনেকৈ বনাই জনাবচোন। পননোৱা শাক মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী। মই সেইকাৰণে প্ৰায় মাছ মই শাকৰ লগতে বনাওঁ। আৰু এতিয়া ভাজি হ'লে মই উতলা গৰম পানী দি দিম। ইয়াত দি দিলোঁ উতলা গৰম পানী। আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত এড কৰি দিম।
মাছৰ জোল ৰেডি। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।